হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কালি আমি ঘৰৰ সকলোৱে মিলি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিলোঁ আৰু এইজোপা হয় মই ৰোৱা কাঞ্চন ফুল। এতিয়া এই কাঞ্চনজোপা মই এটা কুইজ প্ৰতিযোগিতাত পাইছিলোঁ আৰু এতিয়া সেই কাঞ্চনৰে এয়া চাওকচোন কি ধুনীয়া ধুনীয়া পুলি হৈছে। আৰু এই পুলিখিনিয়ে আমি এটা ৰাস্তা, যিটো গছ গছনি ইমান নাই, পথৰুৱা ৰাস্তা, সেই ৰাস্তাটোতে আমি কালি পুলি লগাবলৈ গৈছিলোঁ। আৰু আপোনালোক সকলোৱে জানে গছ থাকিলেহে মানুহ থাকিব, গতিকে বৰ্তমান পৰিৱেশটো যি ধৰণৰ হৈছে আৰু ইফালে আমি গোটেই মানুহবোৰ হয়নে জীৱশ্ৰেষ্ঠ, কিন্তু আমি মানুহবোৰ ঘৰত সোমাই থাকিবলগীয়া হৈছে। আনহাতে বন্য প্ৰাণীবোৰ একদম ধুনীয়াকৈ ঘূৰিবলৈ এটা সুযোগ পাইছে। আৰু এই যে লকডাউন হ'ল, এই লকডাউনৰ কাৰণেই বহুখিনি প্ৰকৃতিৰ যিখিনি অভাৱ আছিলে বা প্ৰকৃতিৰ যিখিনি আমি ক্ষতি কৰিছিলোঁ, সেয়া অলপ হ'লেও কিছুদিন আমাৰ কাৰ্য যিবিলাক ব্যাহত হৈছিলে, তাৰ কাৰণে প্ৰকৃতিয়ে নিশ্চয় শান্তিৰে উশাহ ল'বলৈ অলপ হ'লেও সময় পাইছিলে। আৰু প্ৰকৃতিপ্ৰেমী, প্ৰকৃতিক ভাল পাওঁ আৰু গছ গছনিও খুবেই ভাল লাগে। গতিকে এনেকৈ আমি চবেই মিলি পেলাই একোজোপা গছ ৰুলোঁ। এয়া মায়ে ৰুই আছে সোণাৰু গছ, সোণাৰু পুলি। মই ভাবিছোঁ এই গোটেই পথটোৱে খুব ধুনীয়াকৈ বেঙুনীয়া আৰু হালধীয়া হৈ থাকক, আৰু সেইটোৱে কামনা কৰিছোঁ। এয়া ভণ্টি দুজনীও ৰুলে ধুনীয়াকৈ। আৰু দাদাৰ কণমানিজনীও খুব ধুনীয়াকৈ এটা সোণাৰু গছৰ পুলি ৰুলে। আৰু এনেকৈ বৌহঁত আমি সকলো লগ লাগি খুব ধুনীয়াকৈ একোজোপা গছ ৰুলোঁ। চাওক, এই পথটো পূৰা গছ নাছিলেই এইটো চাইডে প্ৰায়, গতিকে আমি সেইকাৰণে সোণাৰু আৰু কাঞ্চন গছ খুব ধুনীয়াকৈ লগাই দিলোঁ। আৰু মই ভাবোঁ যে আমি গছ ৰুবলৈ এটা নিৰ্দিষ্ট দিন নিশ্চয় প্ৰয়োজন নাই, বা আমাক প্ৰয়োজন নাই এটা নিৰ্দিষ্ট দিনৰ, কিন্তু আমি মানুহবোৰে কি কৰোঁ যে কোনো এটা বিশেষ দিন উদযাপন কৰি সদায় ভাল পাওঁ। গতিকে সেইকাৰণে মই ভাবোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ যিটো দিন ধাৰ্য কৰি থৈ দিছে, সেইটোত আমি খুব ধুনীয়াকৈ এই বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰি পেলাই আনন্দ লভিব পাৰোঁ। গতিকে মই ভাবোঁ গছ ৰুৱক, গছ জীয়াই ৰাখক, আৰু সেই কামটো কৰি নিজকো লগতে এই গোটেই প্ৰাণীকুলক বচাই ৰাখক। আৰু এনেদৰে আমি গছবোৰ ৰুই দিছোঁ। প্ৰকৃতিৰ অবিহনে আমি শূন্য, গতিকে সেইকাৰণে আমি প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াটো খুবেই উচিত। আৰু সেইকাৰণে সকলো মানুহেই জীৱনত একোজোপা হ'লেও গছ ৰুব লাগে। আৰু এনেকৈ হাঁহি ফূৰ্তিৰ মাজতে আমি ঘৰৰ ওচৰৰ এই ৰাস্তাটো, যিটো পথৰুৱা ৰাস্তা আপোনালোকে দেখি আছে সন্মুখত, এই ৰাস্তাটো ধুনীয়াকৈ কাঞ্চন আৰু সোণাৰু গছ লগাই দিছোঁ। আৰু ভগৱানৰ পৰা এটাই আশীৰ্বাদ বিচাৰিছোঁ যে ধুনীয়াকৈ এই ফুলবোৰ ফুলি উঠক, আৰু নৱপ্ৰজন্মই এই ফুলবোৰ খুব ধুনীয়াকৈ দেখক, আৰু ধুনীয়া গছৰ ছাঁত সকলোৱে পথিকসকলে জিৰণি লওক। এয়া মই পুলি ৰুই থাকোঁতে আমি এনেই উৰুলি ধ্বনি দিছিলোঁ, উৰুলি দিব নাজানো, কিন্তু এনেই ফূৰ্তিতে আমি সেয়া কাম কৰিছিলোঁ। আৰু আজিৰ দিনটো আমাৰ খুবেই ভাল লাগিল, খুব আনন্দৰে অতিবাহিত হ'ল। আৰু এনেদৰে আমি সকলোৱে মিলি বিশ্ব পৰিৱেশ দিৱসটো খুব সুন্দৰকৈ উদযাপন কৰিলোঁ। গছ তুমি ভাল পোৱা? বা চাওঁ এইফালে চাই দিয়াচোন, মুখখন চাওঁ। ৰুহি চাওঁ, ৰুহি ধুনীয়া লাগিছে দেই। আৰু এনেদৰে আমি কালিৰ দিনটো খুব সুন্দৰভাৱে উদযাপন কৰিছিলোঁ।